এইখিনি হৈছে সুন্দৰকৈ বাছি থৈ দিয়া কলা কচুৰ থৰি। সব বন্ধুসকল ভাবিছোঁ আজি ঘৰতে বনোৱা খিন্দলৰ সৈতে কলা কচুৰ থৰিৰ জুতি ল'ম। সেইবাবে কচুখিনি ৰাতিপুৱাই বজাৰৰ পৰা গৈ কিনি আনিলোঁ আৰু খিন্দলখিনি ঘৰতে বনোৱা আছিলে। তেন্তে এতিয়া আৰু দেৰি নকৰি তাতে বনোৱা আৰম্ভ কৰিয়ে দিলোঁ আৰু। আজি ভাবিছোঁ দুপৰীয়াৰ সাজটো কচু খিন্দলৰ দিয়ে বজাই দিওঁ। কচু খিন্দলৰ লগত বনাই খালে বহুত খাবলৈ টেষ্টি হয়। এনেতো কচুত শুকান মাছ দি বনাই খালে সোৱাদ হয়, কিন্তু সেই শুকান মাছতকৈ বেছি সোৱাদ হয় খিন্দল দিলে। তো ভাবিলোঁ আজি যিহেতু খিন্দলখিনি আছে, শেষ অকণমানি আছিলে, শেষ হৈছে মোটামুটি। তো ভাবিছোঁ আৰু ক'লা কচু বজাৰৰ পৰা আনি বনাই কেনে খাওঁ আৰু। তো বেছি দিন হৈ গ'লে আৰু খিন্দলখিনি বেয়া হৈ পোকা হৈ যাব। তেন্তে এতিয়া আৰু ভাবিছোঁ আৰু দুপৰীয়া আজি খিন্দল কচুৱে দিয়ে বজাই দিওঁ। বন্ধুসকল, কোনে কোনে ঘৰুৱা খিন্দল খাই পাইছে আৰু খিন্দলৰ সোৱাদবোৰ কেনেকুৱা পালে জনাবচোন কমেণ্ট কৰি। লগতে কোনে কেনেধৰণৰ খিন্দল বনাই খায় সেইটোও কমেণ্টত জনাবচোন। অৱশ্যে কিছুমান এনেকুৱা বনৰীয়া শাক আছে য'ত নেকি আদা, নহৰু, জলকীয়া, পিঁয়াজেই চব্জিবোৰ সোৱাদ কৰি তোলে। তাতে কোনো ধৰণৰ হেভি মছলা, শুকান মছলা ব্যৱহাৰ কৰাৰ দৰকাৰেই নপৰে। মোৰ কিন্তু ঘৰত বনোৱা খিন্দলৰ গোন্ধটো বৰ ভাল লাগে। বাহিৰৰ বজাৰৰ পৰা কিনিব পৰা যায়, কিন্তু ঘৰত বনোৱা যিটো খিন্দলৰ গোন্ধ সেইটো কিন্তু বহুত ধুনীয়া হয়। এতিয়া গৈ কেইটামান বস্তু কাঢ়ি আনো গছৰ পৰা। এটা হ'ল কোমল কোমল নৰসিংহৰ পাত। যিহেতু গছত ধুনীয়া ধুনীয়া নৰসিংহৰ পাত ওলাইছে কুমলীয়া কুমলীয়া, ভাবিলোঁ নৰসিংহ পাত, মদুম ফুল টেঙাৰ পাত, লগতে মান ধনিয়া দি পিচি ধুনীয়াকৈ চাটনি বনাই খাওঁ বুলি। এইবোৰ হ'ল মদুম ফুলৰ পাত, টেঙা হয় একচুৱেলি, খাব বৰ ভাল লাগে। মেষ্টা টেঙাতকৈ মই আকৌ এইটোৱে বেছি খাওঁ। আমাৰ এনেও মেষ্টা টেঙা আমাৰ ঘৰত বেছি ব্যৱহাৰ কৰা নাযায়। এই মদুম ফুল টেঙাৰ পাতটো দিয়ে আমি মাছ চাছৰ জোল বা বেলেগ কিবা কিবি বস্তু চাটনি আদি কৰি বনাই খাওঁ। এইটো হ'ল বুঢ়া হৈ যোৱা কাঁইট ওলোৱা মান ধনিয়া। ৰুওঁতে কেইটামান বাচিলে বাৰু, বাচি এতিয়া ডাঙৰ হৈছে। আগতে ঢেৰ আছিল মান ধনিয়া, মাটিবোৰ পেলাওঁতে মাটিৰ তলত পুত গ'ল মান ধনিয়াবোৰ। এতিয়া এইখিনি অলপ পানীত তিয়াই থৈ ধুনীয়াকৈ থৈ দিওঁ ৰ'বা, মাটি চাটি লাগি থাকিব পাৰেতো। ধুনীয়াকৈ তাৰপিছত পিচি চাটনি বনাই খাম আৰু। ইপিনে ক'লা কচুৰ খিন্দল দি বনোৱা, আৰু ইফালে হ'ল নৰসিংহৰ পাতেৰে মিক্স চাটনি। কোনে পায় আৰু আজি মোক। কচুখিনি মোৰ যিহেতু হৈ গ'ল, এতিয়া সুন্দৰকৈ বাচন এটাত উলিয়াই লওঁ। ফাইনেলি মোৰ খিন্দলৰ কচু বনোৱা হৈ গ'ল। বাহ, গোন্ধটো বৰ ধুনীয়া লাগিছে দেই। এতিয়া ময়ো দেৰি নকৰি কাঁহীত ভাত সাজি লওঁ। যিহেতু আইটেম বেছি নাই, আচাৰ, চাটনি আৰু খিন্দল কচু, কণী থকা মাছটোৰ নাম নাজানো, মাত্ৰ খাব জানো। এতিয়া দেৰি নকৰি ময়ো বজাই দিওঁ, যিহেতু ভোক লাগিছে। সব বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আৰু পুনৰ লগ পাম। আজিলৈ বাই বাই।